আমি মনিষাবাক লগ নাপালোঁ মানে এইখন দোকান খালি মাটিত বহি আছোঁ আমি এখন ট্ৰেইন মিছ কৰিলোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোক স্বাগতম জনালোঁ মোৰ অন্য এটা লং ভিডিঅ'ৰ মাজলৈ। আৰু বহুত দিনৰ মূৰত লং ভিডিঅ' বনাইছোঁ, আপোনালোকে অলপ মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো কেইদিনমান আগৰে আছিল, এতিয়াহে দিছোঁ। এটা কামৰ কাৰণে মই অলপ বিজি আছিলোঁ, সেইকাৰণে দিব পৰা নাছিলোঁ। আমি প্ৰথমে আহিলোঁ এয়া বশিষ্ঠ আশ্ৰমলৈ। আৰু বশিষ্ঠ আশ্ৰমৰ পাছফালে এখন নদী চাওকচোন, ইয়াত কি ধুনীয়াকৈ সিহঁতে গা ধুই আছে। মন্দিৰ ভাগলৈ আহি সঁচাই কিবা এটা ভাল লাগিলে। পিছে মোৰো গা ধুবলৈ মনটো আছিল, কাপোৰহে নিয়া নহ'ল। কাপোৰ নিয়াওঁতে ধুনীয়াকৈ গা ধুই আহিলোঁ হেতেনে। আৰু ইয়াত আহি কিবা এটা ভালেই লাগিছে, অলপ পাহাৰ ফিল লাগিছে। ওপৰৰ ফালে অলপ ওখত যেন। আপোনালোক আহিলে ইয়াত আকৌ বান্দৰৰ পৰা অলপ সাৱধান হ'ব দেই, ইয়াত আকৌ বান্দৰৰ সংখ্যাটো বেছিয়ে। এয়া চাওকচোন মন্দিৰৰ সন্মুখৰ ভাগ। আৰু ইয়াৰ পৰা আমি এতিয়া ওলাই দিলোঁ আৰু বাছত উঠিলোঁ। গুৱাহাটী মহানগৰীলৈ আহি আপোনালোকক মই জাম নেদেখুৱাকৈ থাকিব পাৰোঁনে? ইয়াত জামটো অলপ বেছি আহে, কথাটো সকলোৱে জানে। পিছে আমাৰ যোৰহাটতো কম নহয় দেই, যোৰহাটতো জামটো বহুতেই আছে। এতিয়া আমি ওলালোঁ ষ্টেচনৰ দিকে, মানে এতিয়া আমি ঘৰ যাম। ব'লক আপোনালোককো লৈ যাওঁ লগত। এয়াই হ'ল গুৱাহাটী ষ্টেচন। অসমীয়াত লিখা আছে গুৱাহাটীতো ধুনীয়াকৈ লাইট জ্বলি আছে, হিন্দীতো ধুনীয়াকৈ জ্বলি আছে, ইংলিছৰটো চাওকচোন এবাৰ জ্বলিছে এবাৰ নমাইছে। আৰু ছাইডৰ সেইকেইটাতো ক'বই নালাগে। আৰু আমি ভিতৰলৈ সোমাই আহিলোঁ, আমাৰতো ট্ৰেইন গুচিয়ে গ'ল। আমি যোনখন ট্ৰেইনৰ টিকেট কাটিছিলোঁ সেইখন ট্ৰেইন লগালগ গুচি গ'ল, আমি ট্ৰেইনখন মিছেই কৰিলোঁ। আৰু এতিয়া ট্ৰেইন আছে বোলে 11:30 বজাতে, আৰু আমি 8টা বজাৰ পৰা ৰ'বলগীয়া আছে 11:30লৈকে। আমাৰনো কি ভাগ্য আৰু দেই আজি। টিকেট চিকেট নাই পোৱা, একদম পূৰা তাৰপিছত ট্ৰেইন এইফালে ভিলোঁ বাকী গাইজ সকলো মানুহ ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি কৰি তলতে পৰি দিছে। আৰু পিছে আমি পৰি দিয়া নাই দেই, আমি পৰি দিলে দিগদাৰী হ'ব, কাৰণ আমি টিকেটেই পোৱা নাই। আৰু টিকেট ল'বৰ কাৰণে টিকেট কাউণ্টাৰৰ সন্মুখৰ লাইনত ৰখিবলৈ ল'লোগৈ। আৰু আমি টিকেট প্ৰথমে পোৱাই নাছিলোঁ, লাষ্টতে পালোগৈ বাৰু। টিকেটটো পালোঁ, আমি ঘৰ যাম। আৰু চাওকচোন ইয়াত ইমান ধুনীয়াকৈ মুখা শিল্প বনাই থোৱা আছে। কেনেকুৱা বস্তু দেখিলে আমাৰতো ভাল লাগে, কাৰণ আমি মুখা শিল্পৰ লগত জড়িত মানুহ যেন। আৰু কি ধুনীয়া এক পৰিৱেশ। আৰু ষ্টেচনতো আপোনাৰ বিগ ফেন আছে নাই বাৰু? মোৰ বিগ ফেনেই এইখন। এতিয়া আমি দেখিলোঁ আই লাভ গুৱাহাটী। আৰু আই লাভ গুৱাহাটী চাই পিনি আমি ওলালোঁ দীঘলী পুখুৰীৰ ফালে, আৰু মানে মানস আৰু মনিষাবাক লগ কৰিবলৈ। এই আজি ফাইনেলি এইফালে মানস দাক লগ পাই গ'লে। মানস দা আমাৰ খালি আমি মনিষাবাক লগ নাপালোঁ। বাকী খবৰ খাতি কোৱা তোমাৰ? ভাল, কিমান ভাল? মানে এইখন দোকান খালি আজি আহিলোঁ আমি যোৰহাটৰ পৰা আহিছোঁ, আৰু বহুত দূৰৰ পৰা খোজকাঢ়ি আহিছোঁ। মানে ষ্টেচনত এতিয়া ঘৰ যাম বুলি আহিছিলোঁ। আৰু তোমালোকক লগ কৰিলে খালি বাক লগ নাপালোঁ। আৰু ওলাই গৈছে, বাক লগটো পোৱা নাই, ভাল লাগিলে খালি বাকে লগ নাপালোঁ। বাকী আৰু আহিম আকৌ, এইবাৰ আহিলে ভালকৈ আহিম। এনেই মানে আহিম বুলি এইফালে বোলো লগ কৰি যাওঁ দাদাক, তেনেকৈ আৰু দোকান ঠিকে ঠিকে চলি আছে। বৰ ধুনীয়া ল'ৰাটো দেই এইটো। আৰু চাওক আপোনালোকে খালি বাক লগ পোৱা নাই বেছি ভাল লাগিলে নে? খালি বাক ক'ব। মানস দাক লগ পালোঁ পিছে, কিন্তু বাকহে লগ নাপালোঁ, সেইকাৰণে অলপ মনটোও বেয়া লাগি আছে। আৰু ইয়াত চাওকচোন ইমান কেফে হৈ গ'ল। আৰু কেফেখিনিকে চাই চাই আমি ওলাই দিলোঁ দীঘলী পুখুৰীৰ পাৰৰ পৰা। আৰু ইয়াৰ সন্ধিয়া পৰিৱেশটো কিবা এটা ভাল লাগে। আপুনি পিছে ইয়ালৈ আহিছে নাই এটা কমেণ্ট কৰিবচোন। যদি আহিছে ইয়াৰ পৰিৱেশটো আপোনালোকৰ ভাল লাগে নে নালাগে সেইটো মোক জনাবলৈ নাপাহৰিব দেই। এতিয়া ইফালে এপাক চাইছোঁ, সিফালে এপাক চাইছোঁ, কাৰণ আমাৰ ট্ৰেইন আহিছে নাই সেইটোকে চাই আছোঁ। শুনিছোঁ বোলে আমাৰ ট্ৰেইনখন আহিব হৈছে বোলো, তাকে সেইকাৰণে চিৰিকাষলৈ গ'লোগৈ। এতিয়া আমাৰ ট্ৰেইনখনো আহি গ'ল, এইখন ট্ৰেইনতে আমি যাম আজি। মাটিত বহি আছোঁ আমি, ট্ৰেইন নাই অহা। এখন ট্ৰেইন আহিলে খালি আমি এখন ট্ৰেইন মিছ কৰিলোঁ, সেইকাৰণে মাটিতে বহি থাকিবলগীয়া হৈছে। তাৰ ওপৰত ফেনৰ হাৱাও নাই, এনেকৈ আৰু বহি আছোঁ। এয়া গাইছ আমি এতিয়া ট্ৰেইনত উঠি ল'লোঁ। এতিয়া আমি গুৱাহাটীৰ পৰা পাই গ'লোহি আমাৰ সপোনৰ যোৰহাটখন।
আৰু সপোনৰ যোৰহাটত আহিয়ে দেখিলোঁ এইফালে হৈছে বানপানী, মানে কৃত্ৰিম বানপানী। আৰু বানপানীৰ কাৰণে মানুহে চাওকচোন ইমান কষ্ট হৈছে টাউনতো, গুৱাহাটীলৈ পৰিণত হ'লে আমাৰ আৰু যি টি কৈ আপোনালোকৰ মই সময় নষ্ট কৰি নাথাকোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল, বাই।